আইন। কাৰ হাতোৰা লাগি তোমাৰ মাজে মাজে গতিশয় যুদ্ধ, সময়ৰ পাছত সময় খৰচ কৰিও বিচাৰি নোপোৱা যে সত্য নে জোৰ যাৰ মুলুক তাৰ, এই তোমাৰ আজিৰ চৰিত্ৰ। তোমাৰ ভূমিকাত যদি ন্যায় বিচৰা হাজাৰজন জনতাৰ ব্যথিত হয় অন্তৰ, হেৰাই যায় যদি মানৱতাৰ ধৈৰ্যবাহী বিশ্বাসৰ মন্ত্ৰ, তেনেহলে কিদৰে বচাবা গণতন্ত্ৰ, কিদৰে বাদ দেখুৱাবা নতুন প্ৰজন্ম? তুমিও দেখোন কৰিবলৈ লৈছা আধুনিক বীজগণিত কিংবা জটিল সংখ্যাৰ অংক, পাটিগণিত কুহিপাতৰ হেৰুৱাই পেলাইছা যেন ছন্দ। তোমাৰ নাটকত যি নুঠা ন্যায় যদি মানুহৰ মনত জগাই তোলে আক্ষেপ আৰু ক্ষোভ, তাৰ দাবানলে কিন্তু এদিন ছাৰখাৰ কৰিব সকলো। আইন। তোমাৰ গাড়ীখনৰ ড্ৰাইভাৰজন হলুৱা, বছৰৰ পিছত বছৰ ধৰি ইমান লেহেম গতিত কিয় চলে বিচাৰ প্ৰক্ৰিয়া? প্ৰমাণ বিচৰাৰ নামতো দেখোন কেতিয়াবা প্ৰশাসনৰ শিথিলতা। তুমি হয়তো জানা, বহু ঘটনাৰ সাক্ষী আহি আদালতত আশ্ৰয় লয় মিথ্যাচাৰৰ। তাৰ কাৰণ মূলতঃ এটাই, আত্মৰক্ষা আৰু নিৰাপত্তা। কিন্তু এনেদৰে বাৰু কিমান দিনলৈ চলিব এই ন্যায় বিচৰাৰ আখৰা? কিমান দিনলৈ থাকিব গণতন্ত্ৰৰ প্ৰতি আস্থা? কবি হিৰণ পৰশ, আবৃত্তিকাৰ গৌতম চাংমাই।